গুড আফটাৰনুন অল গীতালিছ কিটচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এওঁৰ বাৰ্থডে কাৰণে অকণমান ছাৰপ্ৰাইজ প্লেন এটা কৰি থৈছোঁ। তাকে কি কৰোঁনো আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈতো নোৱাৰি। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানুহজনৰ জন্মদিন বুলি ৰাতিপুৱা গোসাঁই ঘৰতে ভোগ আৰু প্ৰসাদৰ শৰাই দিয়া হ'ল। এতিয়া স্কুলৰ পৰা আহি লৰালৰিকে কেক এটা বনাই লওঁ বুলি লৈছোঁ। আজি ইমান বৰষুণ দিনটো, কাৰেণ্টটো নাছিলে, এতিয়া আবেলি কাৰেণ্ট আহিছেহে, সেইকাৰণে লৰালৰিকে কেকটো বনাই আজৰি হৈ লওঁ। কাৰেণ্টটো থাকোঁতেই আকৌ বা কি হয় ঠিক নাইকিয়া হৈ আছে। চবফালে পানী, বানপানীয়ে মানুহক এবাৰ বৰ জুৰুলা কৰি পেলাইছে। সকলো যাতে ভালে থাকক আৰু সেয়াই কামনা। বহুত লৰালৰিকে কেকটো বনাবলগীয়া হৈছে। একেবাৰে চিম্পুলকৈ বনাই থ'ম। কেকটো বাৰ্থডে বুলি নাকাটিলেও ভাল নালাগে, ল'ৰায়ো কৈ আছে একেৰাহে বনাবলৈ, সেইকাৰণে লৰালৰিকৈ বনাই ল'লোঁ। ৰেডি হৈয়ে গৈছে কেকটো। এতিয়া কালাৰিং চুগাৰ বলছ অলপ দি ডিজাইন কৰি দিম আৰু হৈ যাব। 10 মিনিটৰ ভিতৰতে কেকটো ৰেডি কৰিছোঁ যে ফিনিচিং একেবাৰে ভাল হোৱা নাই, যেন তেনে বনাইছোঁহে আৰু। কেকটো বনাই আহিয়ে লৰালৰিকৈ পাকঘৰত লাগিছোঁ। এইফালে ভাজি বনাইছোঁ, ইফালে প্ৰেছাৰ কুকাৰত পোলাও অকণমান পাতি দিছোঁ। আলহী আহিব, আলহীয়ে সোনকালে যামগৈ বুলি ক'লে, 6:30 মানতে হোৱাকৈ বনাবলৈ কৈছে, সেইকাৰণে লৰালৰিকৈ কামত ধৰিছোঁ। স্কুলৰ পৰা আহোঁতে হাঁহ এটা লৈ আহিছিলোঁ, তাকে এতিয়া বনাম। এয়া এতিয়া হাঁহৰ মাংস বনাম। আজি কেনেকৈ বনাওঁ বাৰু ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। মই একেবাৰে চিম্পুলকৈয়ে বনাওঁ হাঁহৰ মাংস। কেনেকৈ বনাওঁ চাওকচোন। প্ৰথমতে হাঁহৰ মাংসখিনিত অকণমান তেল দি লৈছোঁ। ইয়াতে মই দিম এতিয়া এইখিনি পিঁয়াজ, পেষ্ট কৰি লোৱা পিঁয়াজখিনি দি দিছোঁ। হাঁহৰ মাংসত পিঁয়াজটো যিমান দিয়ে সিমানে ভাল লাগে, সৰহ হ'লে বেছি ভাল লাগে খাবলৈ। লগতে এইখিনি আদা নহৰু পেষ্ট। তাতে মই এতিয়া দিম এয়া ধনিয়া গুড়া 2 চামুচ। হাঁহটো প্ৰায় 1 কেজিতকৈ বেছিয়ে ওলাইছে। এয়া জিৰা গুড়া, জিৰা গুড়াও 2 চামুচ দিছোঁ। তাৰপিছতে দিম অকণমান এয়া ৰেড চিলি পাউডাৰ, অকণমান মিট মছলা, নিমখ হালধিখিনি দি দিছোঁ। চব এনেদৰে ধুনীয়াকৈ সানি থ'ম এতিয়া। নিমখ হালধি মছলা পিঁয়াজ নহৰু আদা চব মিক্স কৰি এনেদৰে 10 মিনিটমান মেৰিনেট কৰি থৈ দিম। মই এনেকৈয়ে বনাওঁ, আপোনালোকে কেনেকৈ বনাই জনাবচোন। কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈছে প্ৰায়। মই ইয়াতে আলু কেইপিচ ভাজি ল'ম। মাংসত আলুখিনি এনেদৰে ভাজি দিলে খাবলৈ খুব বেছি ধুনীয়া হয়। অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম মই এতিয়া। লগতে হালধি অকণমানো দি দিছোঁ। আলুখিনি এয়া ধৰিব পাৰিছেনে, গল্ডেন কালাৰ এটা ধৰিছে। মই এতিয়া আলুখিনি কাঢ়ি দিম। এনেদৰে তেলটো টুকি টুকি তেলৰ পৰা উঠাই দিছোঁ। এতিয়া এইখিনি তেলতে মই পিঁয়াজখিনি ভাজি ল'ম, মাংসত দিবলৈ বুলি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। পিঁয়াজখিনি ধৰিব পাৰিছেনে, ধুনীয়া কালাৰ এটা আহি গৈছে। ইয়াতে মই এতিয়া এই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। তেনেদৰে মেৰিনেট কৰি থ'লে মাংসখিনি খুব সহজতে সোনকালে সিজি যায়। এতিয়া গেছটো অলপ কমত ৰাখি পেলাই ভাজি থাকিম। এয়া মাংসৰ পৰা ধুনীয়াকৈ তেল ওলাই গৈছে। ইয়াত মই এতিয়া আলুখিনি দি দিম। আলুখিনি দি পেলাই আকৌ 5 মিনিটমান সময় মই ঢাকনখন মাৰি পেলাই সিজিবলৈ দিম। 5 মিনিটমান সময়ৰ পিছত ঢাকনখন খুলি চাইছোঁ। এতিয়া ইয়াতে মই অকণমানকৈ পানী দিম। এই কমকৈ অকণমান পানী দি আকৌ সিজিবলৈ দিম।
হ'বই। আকৌ অকণমান পানী দিম। এতিয়া গেছৰ ফ্লেমটো বঢ়াই 10 মিনিটমান সময় সিজিবলৈ দিম। কালাৰটো খুব ধুনীয়া হৈছে, খাবলৈ কি হয় আৰু ৰেডি হৈ গ'ল। এইফালে বাৰ্থডে বুলি বা ভিনদেউহঁতক মাতিছিলোঁ, চব আহি পাই গ'লহি। আমাৰ বাৰ্থডে বয়ে কেক কাটিবলৈ লৈছে এতিয়া। Happy birthday to you. খাওঁ আৰু ভাত। এয়া কাৱৈ মাছ, ভেদাইলতা, নৰসিংহ দি বনোৱা, আৰু এইফালে হাঁহৰ মাংস, এয়া দাইল, জলকীয়া, নেমু, গোল নেমু। এতিয়া ভাতকেইটা খাই লওঁ। হাঁহৰ মাংস ধুনীয়া হৈছে খাবলৈ। আপোনালোকে এনেদৰে বনাই খাই চাবচোন, কেনেকুৱা পায় জনাব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আহি আছোঁ। তেতিয়ালৈকে ধন্যবাদ থাকিল। সকলো ভালে থাকক।